নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল নিবিৰ এণ্ড মমছ মিক্সাৰ। আজি আকৌ আহিলোঁ এটা নতুন ৰেচিপি লৈ। আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে। আজি মই সৰু মাছৰ দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এখন ঔটেঙা দি বনাম আৰু এখন বনাম বিলাহী দি। আহকচোন কেনেদৰে বনালোঁ চাওঁ। প্ৰথমে মই এয়া আমাৰ পুঠি মাছৰ সমান মাছ লৈছোঁ। এই মাছটোৰ নাম মই ভালদৰে নাজানো, কিন্তু বৰাকত এইটোক চাপালি বা হুগা মাছ বুলি কয়। এই মাছটো বিলত পোৱা যায়। মই তাৰে লৈছোঁ এখন আঞ্জা বনাবলৈ। আৰু এইফালে লৈছোঁ সৰু মোৱা মাছ লৈছোঁ। ইয়াৰো এখন মই তৰকাৰী বনাম। প্ৰথমে মই মাছবিলাক ভালদৰে চাফা কৰি ল'লোঁ আৰু ইয়াৰ পেটু যিটো থাকে সেইটো পেলাই লৈছোঁ, নহ'লে তিতা লাগে। আৰু এতিয়া হালধি নিমখ সানি ল'লোঁ। আৰু এইফালে মছলাৰ কাৰণে এটা বিলাহী লৈছোঁ, এটা ডাঙৰ পিঁয়াজ লৈছোঁ আৰু 5-6 ফুটামান নহৰু লৈছোঁ আৰু এটুকুৰা আদা, লগতে কেঁচা জলকীয়া দুটা লৈছোঁ। আৰু সকলোখিনি মই এতিয়া মিহি মিহিকৈ কাটি ল'লোঁ। বিলাহীটো কাটিলোঁ আৰু পিঁয়াজো মই খুব মিহিকৈ কাটিছোঁ, যিহেতু সৰু মাছৰ লগত বনাম। আদা ৰচুন মই থেতেলিয়াই লৈছোঁ আৰু কেঁচা জলকীয়া দুটাও মই ভালদৰে ধুই ল'লোঁ। আৰু এইফালে মোক লাগিব ঔটেঙা লাগিব। মই ঔটেঙা এনেদৰে সৰু সৰু পিচ কৰি লৈছোঁ আৰু দুটা আলু লৈছোঁ। আৰু প্ৰথমে মই কেৰাহী গৰম কৰিলোঁ, তেল দিলোঁ, মই মিঠাতেল দিছোঁ আৰু মাছখিনি এতিয়া ফ্ৰাই কৰি ল'ম। এয়া মোৰ ফ্ৰাই হৈ গৈছে। মই ফ্ৰাই কৰাৰ পিছত মই এনেদৰে ৰাখোঁ তেলটো যাবৰ কাৰণে। এতিয়া এইখিনি এনেদৰে কাঢ়ি থ'ম আৰু গোটেইখিনি মাছ মই এনেদৰে ফ্ৰাই কৰি ল'ম। একেবাৰতে কৰা নাই, একেবাৰত কৰিলে ভালদৰে নিসিজে। আৰু এটা কথা মন কৰিব, মই যিহেতু এখন গ্ৰেভি বনাম, সেইকাৰণে মাছবিলাক সম্পূৰ্ণকৈ ফ্ৰাই কৰা নাই। মই হাফ ফ্ৰাই কৰি থৈছোঁ। আপোনালোকে যদি এনেদৰে বেয়া পায়, একেবাৰে সম্পূৰ্ণকৈ কৰি ল'ব পাৰে। মই কিন্তু এনেদৰে ৰাখোঁ, তেতিয়া মাছৰ তৰকাৰীখন খাবলৈ বেছি সোৱাদযুক্ত হয়। এই সৰু মাছখিনিৰ দৰে মই অলপ ডাঙৰ মাছখিনিও এনেদৰে ফ্ৰাই কৰি ল'ম, কমকৈ ফ্ৰাই কৰি ল'ম। আৰু তাতে মই আলু দুটা এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। যিহেতু মোৰ মাছ সৰু, সেইকাৰণে মাছৰ চাইজতে মই সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰোঁতে মই অন্য একো দিয়া নাই, নিমখ দিছোঁ, হালধি দিছোঁ। এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল। আৰু এনেদৰে মই লাহেকৈ কেৰাহীৰ পৰা তুলি থ'ম। একেখন কেৰাহীতে মই আকৌ অকণমান তেল দি ল'লোঁ আৰু তাতে মই সৰিয়হ আৰু পাঁচফোৰণ অকণমান দিছোঁ। তাতে থেতেলিয়াই লোৱা আদা আৰু নহৰু দিলোঁ আৰু ইয়াতে মই মিহিকৈ কাটি লোৱা পিঁয়াজখিনিও এতিয়া দি দিম। দি দিলোঁ আৰু এতিয়া ভালদৰে মই এইখিনি ভাজিম। এয়া মই ভালদৰে লৰাই দিলোঁ। এতিয়া মই তাতে এখিলা তেজপাত দিছোঁ। তেজপাতটো আপোনালোকে প্ৰথমে তেলতে দি দিব, মই পাহৰি গৈছিলোঁ। আৰু হালধি এড কৰিছোঁ। আকৌ মই এতিয়া ভালদৰে মিহলাম। ইয়াতে মই অকণমান জিৰা গুড়া আৰু ধনিয়া গুড়াও দি দিছোঁ। বেছি মছলা মই ব্যৱহাৰ নকৰোঁ। যদি আপোনালোকে খায় তেতিয়াহ'লে দিব পাৰে। এয়া মোৰ দেখিছেনে পিঁয়াজৰ পৰা তেল ওলাইছে আৰু মই তাতে কেঁচা জলকীয়া দুটাও দি দিলোঁ। এতিয়া আকৌ লৰাই দিম। কেঁচা জলকীয়া দিলে গন্ধটো বেছি ভাল লাগে। এতিয়া তাতে দি দিলোঁ কাটি লোৱা মোৰ বিলাহীটো। মই সৰু সৰুকৈ কাটি লৈছিলোঁ। মই পেষ্ট বনাই লোৱা নাই। পেষ্ট বনালে বেছি মিহি হৈ যায়, খাবলৈ অকণমান বেয়া লাগে। সেইকাৰণে মই এনেদৰে দিছোঁ। তাতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া আকৌ ভালদৰে লৰাই দিম। এয়া দেখিছেনে মোৰ বিলাহী সিজি গৈছে। এতিয়া মই তাতে পানী এড কৰিম। পানীটো চাব আপোনালোকে যিমান গ্ৰেভিটো ডাঠকৈ খায় বা পাতলকৈ খায় তাৰ ওপৰত নিৰ্ভৰ কৰিব। মই গ্ৰেভিখন অকণমান ডাঠ কৰিম, সেইকাৰণে বহুত বেছি পানীও দিয়া নাই। এতিয়া তাতে মই মোৰ মাছখিনি, যিখিনি সৰু মাছ আছিলে সেইখিনি দি দিছোঁ আৰু ভালদৰে লৰাই দিম আৰু 2 মিনিটমান সময় উতলিবলৈ দিম। বেছি সময় নথলেও হ'ব, গোটেইবোৰ বস্তু যেতিয়া সিজিয়ে আছে। এয়া দেখিছেনে, ইয়াতে মই আকৌ আলুখিনি এড কৰি দিম। আলু মই সম্পূৰ্ণকৈ ফ্ৰাই কৰি লৈছিলোঁ, সেইকাৰণে বেছি সময় নালাগে। এয়া ধৰক এতিয়া মই লৰাই দিলোঁ, তাৰপিছত 2 মিনিট সময় ৰাখি থ'ম। আৰু পানী অকণমান এড কৰি দিছোঁ, কম হ'ব বুলি ভাবিলোঁ। এয়া উতলিছে দেখিছেনে। আৰু এয়া মোৰ হৈয়ে গ'ল সৰু আঞ্জাৰ, মোৱা মাছৰ সৰু আঞ্জাখন হৈ গ'ল। এয়া মই এনেদৰে এটা বাতিত পৰিৱেশন কৰিছোঁ। দেখিবলৈ ভাল লাগিছেনে? আপোনালোকে যদি ৰংটো বেছিকৈ বিচাৰে তেতিয়াহ'লে তাত ৰঙৰ যিটো কালাৰ পায় সেইটো ৰেড চিলি পাউডাৰটো দিব পাৰে। মই বৰকৈ সেইটো ব্যৱহাৰ নকৰোঁ, সেইকাৰণে দিয়া নাই।
আৰু ইফালে ইখন আঞ্জাৰ কাৰণে মই আকৌ কেৰাহীত তেল দিলোঁ, মিঠাতেল দিছোঁ, তাত পাঁচফোৰণ অকণমান দিলোঁ, তাতে এটুকুৰা তেজপাত দিছোঁ, হালধি দিছোঁ আৰু সেই পিঁয়াজ দি দিলোঁ, সৰু মিহিকৈ যে কাটি লৈছিলোঁ, তাতে আদা ৰচুনো দি দিলোঁ আৰু কেঁচা জলকীয়া এটা দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সিমান দিব পাৰে, মই জ্বলা অলপ কম কৰি দিছোঁ আৰু তাতে কাটি লোৱা মোৰ ঔটেঙা কিপিচ দি দিছোঁ। মোৰ ঔটেঙা কিপিচ খুব কোমলীয়া আছিলে, সেইকাৰণে মই এনেদৰে সৰু সৰুকৈ কাটি দিছোঁ। আৰু যদি ডাঙৰ হয় তেতিয়া আপোনালোকে অকণমান থেতেলিয়াই ল'ব, তেতিয়া টেঙা ভাৱটো ভালদৰে ওলাব। এয়া মই ইয়াতে অকণমান আকৌ জিৰা আৰু ধনিয়া পাউডাৰ দি দিছোঁ আৰু বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ আৰু নিমখো দি দিলোঁ সোৱাদ অনুসৰি। ইয়াত অকণমান নিমখ বেছি দিছোঁ যিহেতু ঔটেঙাৰ টেঙা ভাৱটো আহিব। আৰু এতিয়া মই চালোঁ যে ভালদৰে সিজিছে ঔটেঙাটো, সেইকাৰণে মই তাতে পানী এড কৰি দিছোঁ। মই এই জোলকণ অকণমান পনীয়াকৈ খাম, সেইকাৰণে ইয়াত মই বেলেগ ব্যৱহাৰ নকৰোঁ। আপোনালোকে পাৰিলে এটা বইল আলু ইয়াত পিটিকি দি দিব পাৰে, তেতিয়া অকণমান গ্ৰেভিখন ডাঠ হয়। আৰু মই তাতে এতিয়া এই মাছখিনি ফ্ৰাই কৰি লৈছিলোঁ যে ইয়াতে দি দিম। মোৰ জোখত যিমান মই খাব বিচাৰিছোঁ এয়া দেখিছেনে, দি দিলোঁ। আৰু এতিয়া মই কমেও 4 মিনিটমান সময় উতলিবলৈ দিম, তেতিয়া ঔটেঙাৰ টেঙা ভাৱটো ওলাব, খাবলৈ ভাল লাগিব। এয়া দেখিছেনে, মই ভালদৰে এতিয়া লৰাই দিলোঁ। এয়া উতল আহিলে ধুনীয়াকৈ, এয়া মোৰ ঔটেঙাৰ আঞ্জাখন হৈয়ে গ'ল, দেখিছেনে। আপোনালোকে ইয়াতো যদি কালাৰটো বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতো কালাৰ দিব, মই কিন্তু দিয়া নাই। ঔটেঙা বনালে এনেদৰে গ্ৰীণ কালাৰ এটা হৈ আহে, এয়া দেখিছেনে। এয়া মোৰ ঔটেঙা দিয়া আঞ্জা তৈয়াৰ হৈ গ'ল। আৰু আনফালে সিটো বাতিত মোৰ বিলাহী দিয়া আঞ্জা তৈয়াৰ হৈ গ'ল, খাবলৈ খুব সোৱাদযুক্ত হৈছিলে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। যদি ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব, পাৰিলে শ্বেয়াৰো কৰি দিব, কমেণ্ট কৰি জনাব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম। এতিয়ালৈ বাই বাই।